টাই আহোমসকলৰ এখন পবিত্ৰ স্থান হ'ল হাবুং। বৰ্তমান হাবুং লখিমপুৰ আৰু ধেমাজি জিলাৰ অন্তৰ্ভুক্ত এটা অঞ্চল। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই এখন নতুন ৰাজ্য গঠন কৰাৰ উদ্দেশ্যে পাটকাই পৰ্বত পাৰ হৈ আহি প্ৰথমে নামৰূপত ভৰি থৈছিল। তাত সুবিধাজনক নাপাই চুকাফাৰ দলটো আহি 2 ডিচেম্বৰ তাৰিখে টিপামত উপস্থিত হৈছিলহি। টিপামত 3 বছৰ থকাৰ পিছত সেই ঠাইত বানপানীয়ে আমনি কৰাৰ কাৰণে সেই ঠাই ত্যাগ কৰি জলন্দাৰ তাৰ পিছত 1236 খ্ৰীষ্টাব্দত অভয়পুৰত উপস্থিত হৈছিল। তাত 5 বছৰ থাকিল। তাতো বানপানীয়ে আমনি কৰাত চুকাফাই 1240 খ্ৰীষ্টাব্দত হাবুঙত উপস্থিত হৈছিল। হাবুঙতে স্থায়ীভাৱে থাকিব পাৰিম বুলি সুন্দৰকৈ ঠাইখন সজাই পৰাই লৈছিল। খেতি-বাতি কৰিছিল। কিন্তু তাতো বানপানীয়ে খেতি-বাতি নষ্ট কৰাত 1244 খ্ৰীষ্টাব্দত চুকাফাই হাবুং ত্যাগ কৰিছিল। হাবুঙৰ অৰ্থ হৈছে মাটিৰে ভৰা ঠাই, অৰ্থাৎ নদীৰ পানীৰে খহাই অনা পলস জমা হৈ সৃষ্টি হোৱা মাটি। হাবুং অঞ্চলটো প্ৰথমে চুতীয়া ৰাজ্যৰ অন্তৰ্গত এটা অঞ্চল আছিল। চাওলুং চুকাফাই সেই অঞ্চললৈ আহি চাৰিওফালে গড় মাৰি টাই ভেটি স্থাপন কৰিছিল। গড়ৰ ভিতৰতে আছে এটা হ-ধোৱা পুখুৰী আৰু এটা মৈদাম, যিটো মৈদাম চুকাফাৰ লগত অহা এজন টাই পণ্ডিতৰ মৃত্যুত সজোৱা বুলি জনা যায়। চুকাফাৰ লগত অহা 17 ঘৰ আহোম ৰাজ পৰিয়ালৰ লোক হাবুং অঞ্চলত আজিও বসবাস কৰি আছে। উল্লেখযোগ্য যে 1523 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুঙে চুতীয়া ৰাজ্য নিজৰ অধীনলৈ অনাত হাবুঙো আহোম ৰাজ্য অন্তৰ্ভুক্ত হৈ পৰিছিল। বৰ্তমান অসম চৰকাৰৰ সহযোগত হাবুঙৰ টাই ভেটিত থকা মৈদাম, পুখুৰী আৰু গড় সংৰক্ষণ কৰি চাও চেং ৰেন নিৰ্মাণ কৰি পৰ্যটকৰ বাবে মুকলি কৰি দিছে। 1990 চনৰ 17 জুনত স্থানীয় ফুৰালুং সংঘৰ আৰু সেই সময়ৰ ধেমাজি জিলা অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত টাই ধৰ্ম নিয়ম অনুসৰি পূজা কৰা গৃহ হৰলুং হৰফি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল। হাবুঙৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ফুৰালুং বানফি ধৰ্ম নিয়ম অনুসৰি স্থানীয় মহচামসকলে টাই ভাষাতে উপাসনা কৰে। হাবুঙত টাই চি পৰম্পৰা কক বান ফাই আৰু আইচিং লাও গোৱাটো বাধ্যতামূলক। হাবুং টাই আহোমসকলৰ এখন পবিত্ৰ স্থান হিচাপে পৰিগণিত হোৱাৰ লগতে সমন্বয় ভেটি হিচাপেও জিলিকি উঠিছে।